हेलो फ्रेंड्स मोर यूट्यूब चैनल आपलोक स्वागतम जनाइछु। आज मैं आपनोर कारणे লৈ আহিছোঁ केसाके बनोৱা मोआ माछर चरचरी। এই চৰচৰিটো মই কেনেকৈ বনাওঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মাছখিনি মই ভালদৰে বাছি লোৱাৰ পিছত ধুই লৈছোঁ। ইয়াত মই লৈছোঁ সৰিয়হ, আদা, নহৰু পিচি আৰু লৈছোঁ পিঁয়াজ এটা পিচি আৰু বুট জলকীয়া এটা পিচি লৈছোঁ। এতিয়া গোটেইখিনি মই ইয়াত দি লৈছোঁ। ইয়াত মই দি দিছোঁ নিমখ, হালধি গুড়ি আৰু জলকীয়া গুড়ি। এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এয়া মোৰ মিক্স কৰা হৈ গৈছে। মিক্স কৰা হৈ গ'ল। মই ইয়াত কেৰাহীত তেল গৰম হ'বৰ কাৰণে দিছিলোঁ। এতিয়া মাছখিনি মই ইয়াত দি দিছোঁ। তেলটো আপোনালোকে বেছিকৈ দিব, বেছিকৈ লাগে। যোনখিনিলৈকে তেলখিনি আছে মই সেইখিনিলৈকে মাছটো ভালদৰে বহলকৈ মেলি দিছোঁ। এতিয়া মই অলপ সময় কাৰণে ঢাকন মাৰি দিম। এই আমাৰ অলপ সময় হৈ গ'ল। ইয়াত মই পানী দিয়া নাই, পানী মাছৰ পৰাই ওলাইছে। মাছখিনি ভালদৰে লৰাব, নহ'লে ভাগি যাব পাৰে। আৰু এনেকুৱা চৰচৰি বনালে মাছখিনি গোটা গোটা হৈ থাকিলে ভাল লাগে আৰু ভাগি গ'লে দেখোঁতে বেয়া লাগে। আৰু এনেও সৰু মাছ নহয় জানো। এতিয়া মই পানীখিনি শুকাবৰ কাৰণে আৰু এবাৰ ঢাকন মাৰি দিছোঁ। এয়া আমাৰ পানীখিনিও শুকাই আহিছে। তেলটো আপোনালোকে বেছিকৈ দিব, নহ'লে কেৰাহীত লাগি যাব পাৰে। মই ইয়াত গৰম পানী অলপ দি দিম। জোল নবনাওঁ, ইমানটোৱে থাকিব। ইয়াত মই কাটি থোৱা ধনিয়া পাত দি লৈছোঁ। এতিয়া মই ভালদৰে মিক্স কৰি লৈছোঁ। আপোনালোকেও এনেকৈ কেতিয়াবা বনাই খাই চাব, বহুত সোৱাদ লাগে কিন্তু। এয়া মোৰ মিক্স কৰা হৈ গ'ল। মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। যদি ৰেচিপিটো চাই ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। লগত থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।